তো ৰাজ্যত ঘটি থকা কেইটামান সাম্প্ৰতিক সময়ৰ ঘটনাৰ ওপৰত কেইটামান কথা ক'বলৈ ওলাইছোঁ। তো কথাকেইটা মোৰ ব্যক্তিগত মতামত, ইয়াক মই ইয়াত ইণ্ডিকেশ্যন কৰা নাই বা কাকো মই হাৰ্ট কৰিব খোজা নাই কথাকেইটাত, বা চৰকাৰক বা কাকো মই ব্লেংক দিব খোজা নাই। এইটো মোৰ ব্যক্তিগত মতামত। এজ এ চিটিজেনশ্বিপ হিচাপে ইণ্ডিয়াত মই বসবাস কৰা লোক হিচাপে বা ইণ্ডিয়াৰ এজন নাগৰিক হিচাপে মই বা অসমত বসবাস কৰা এজন নাগৰিক হিচাপে মই কথাখিনি ক'বলৈ উল্লেখ কৰিছোঁ। তো মই ভাবোঁ যিহেতু আমাৰ সকলো ব্যক্তিয়ে এটা নিজৰ মতামত এই ক্ষেত্ৰত আগবঢ়ালে ভাল, কিয়নো সকলো যেতিয়া মতামত আপোনাৰ দিবলৈ আগবাঢ়ি আহিব, সকলোৱে সজাগ হ'ব। তে সকলো সজাগত আপোনাৰ মোৰ দৰে বা কিছুমানৰ ফিডবেকত বা সজাগতাত বহুত মানুহে গম পাব পাৰে কথাটো। তো আমি সেইকাৰণে এইবিলাক ভিডিঅ' বনাব ট্ৰাই কৰি আছোঁ। তো সম্প্ৰতি সময়ত যদি আমি চাবলৈ যাওঁ, ছ'চিয়েল মিডিয়াৰ কিমান এটা ইম্পৰ্টেণ্ট ভূমিকা আহিছে। তো ছ'চিয়েল মিডিয়াৰ যিটো ছ'চিয়েল মিডিয়াৰ পাৱাৰটো আমাৰ অসমত এটা বেয়া তাত সমস্যাৰ সৃষ্টি কৰে। ছ'চিয়েল মিডিয়াটো আমাৰ অসমৰ মানুহে ভালদৰে ইউজ কৰিব নাজানে ছ'চিয়েল মিডিয়া। কিয় কৈছোঁ, কালি যিটো মেইন ঘটনা আছিল সেইটোৰ আঁৰত ছ'চিয়েল মিডিয়াৰ ভূমিকা তাত অতি লক্ষণীয় আছিল, আৰু ছ'চিয়েল মিডিয়াৰ কাৰণে এইবিলাক ঘটনা অসমত সংঘটিত হৈ আছে, বিভিন্ন ধৰণৰ উৰা বাতৰি প্ৰচাৰ হৈ আছে। তো মোবাইল এটা আমি অকল কিনিলে নহয়, মোবাইলটোৰ যিখিনি ইউজেছ বা মোবাইলটোৰ আমি যিখিনি কেনেকৈ ইউজ কৰিব লাগিব, কেনেকুৱা কামত আমি ইউজ কৰিব লাগিব, আৰু সেইখিনি কথা আমি বেকগ্ৰাউণ্ডত জানিব লাগিব। মোবাইল এটা এনে কিনি পইচা কম কাৰণে 2-3 হাজাৰত স্মাৰ্টফোন পাই যায়। তো সেইবিলাকৰ আমি এনে কিনিলে নহ'ব পইচা থাকিলে বুলি, কিন্তু আমি সেইটোৰ ইউজটো জানিব লাগিব যে মোবাইল এটা ইউজ কৰাৰ লগে লগে আজিকালি আপোনালোকে গম পাইছে সাম্প্ৰতিক সময়ত মোবাইল এটা ইউজ কৰে মানুহে কিনে জাষ্ট ফৰ ছ'চিয়েল মিডিয়া এণ্ড ফেচবুক হোৱাটছএপৰ কাৰণে কিনে বেছিভাগে। তো মই যিখিনি গম পাইছোঁ, তো তাৰে যিখিনি ইউজ আছে, তো মোবাইল ছ'চিয়েল মিডিয়াৰ পাৱাৰটো সকলোৰে হাতত আহি গৈছে। তো ছ'চিয়েল মিডিয়াত কিবা এটা বস্তু শ্বেয়াৰ কৰাৰ আগত আমি চালি জাৰি চাব লাগে এইটো কিমান দূৰ যুক্তিসংগত হয়, কিয়নো মোবাইল সকলোৰে হাতত এতিয়া উপলব্ধ। তো মোবাইল ফোন এটাই যিকোনো ধৰণৰ নিজৰ মতামতটো তাত প্ৰেছ কৰাত সহায় কৰে। মোবাইল ফোন এটাই ছ'চিয়েল মিডিয়াৰ থ্ৰু দি। তো আপোনালোকে কিবা বস্তু শ্বেয়াৰ কৰাৰ আগত গোটেইখিনি কথা ভাবি লওক যে ছ'চিয়েল মিডিয়াটো কিমান এটা কেনেকৈ আমি ইউজ কৰিম বা কেনেকুৱা ধৰণৰ মতামত আমি দিবলৈ আগবঢ়াম ৰাইজৰ মাজত। তো তেনেকুৱা ধৰণে আপোনালোকে ছ'চিয়েল মিডিয়াটো ইউজ কৰক। আৰু মই এটা কথা আপোনালোকক জনাইছোঁ, আপোনালোকে কালি গমেই পাইছে যোৱাকালি যে কাৰ্বি আংলং ঘটনাত আপোনাৰ ইনভলভ থকা যি ছ'চিয়েল মিডিয়া শ্বেয়াৰ কৰা ব্যক্তি অলৰেডি 5-6জন মানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। অসম আৰক্ষী বহুত ইম্প্ৰুভ হৈছে আগতকৈ। তো এইবিলাক ক্ষেত্ৰত চাইবাৰ ডোম বা বিভিন্ন ধৰণৰ এনেকুৱা পলিচি আনি আছে, কিন্তু চাইবাৰ ডোম বা এনেকুৱা ধৰণৰ পলিচি অনাৰ পিছতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক কথা। আমাৰ অসম পুলিচে এনেকুৱা ষ্টেপত ছ'চিয়েল মিডিয়া বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত এটা ভাল এটা দৃষ্টি ৰাখিব লাগে বা ভাল এটা দৃষ্টি ৰখাটো প্ৰয়োজন হৈ পৰিছে আমাৰ অসমত। তো মই অসম আৰক্ষীক অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ যাতে ঘটনা পিছলৈ সংঘটিত নহয়। তাৰ কাৰণে আপোনালোকে ছ'চিয়েল মিডিয়াটোত এটা ভালদৰে দৃষ্টিগোচৰ ৰাখক। ছ'চিয়েল মিডিয়াত কোনে কি কৰি আছে গোটেইখিনি যাতে আপোনালোকে তাত জানিব পাৰে, গোটেইখিনি কথা আপোনালোকে তাত সেনেদৰে আপোনালোকে তাত এমপ্লয় নিযুক্ত কৰক। ছ'চিয়েল মিডিয়া, চাইবাৰ ডোম এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অপৰাধী যাতে আমাৰ অসমত গা কৰি উঠিব নোৱাৰে, সেইবিলাক ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক। তো ছ'চিয়েল মিডিয়া আপোনালোকে গমেই পাইছে ছ'চিয়েল মিডিয়াৰ কেনেকুৱা এটা প্ৰভাৱ, ছ'চিয়েল মিডিয়াৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত হৈ আছে। তো আপোনালোকে গমেই পাইছে মোবাইল অতি সহজলভ্য হৈ পৰিছে। 2-3 হাজাৰত আপোনাৰ স্মাৰ্টফোন পাই যায়, কিন্তু স্মাৰ্টফোনটো এনে ল'লে নহ'ব। স্মাৰ্টফোনৰ যিখিনি ইউজেছ আছে, স্মাৰ্টফোনটো আমি কেনেকৈ ইউজ কৰিম সেই কথাটো মানুহে জানিব লাগিব। তো কালি আমাৰ অতনু ভূঞা ডাঙৰীয়া এটা কথা উল্লেখ কৰিছে যে গভৰ্ণমেণ্টে লাগি আছে ডিজিটেলাইজেশ্যন কৰাত, কিন্তু ডিজিটেলাইজেশ্যন কৰাৰ ক্ষেত্ৰত এতিয়াও আমাৰ অসম কমপ্লিটলি ডিজিটেলাইজেশ্যন হোৱাৰ ক্ষেত্ৰত নাই। অসমত এতিয়াও ইলিটাৰেট পাৰ্চন বহুত আছে। তো অসমত ভালদৰে জানাই হোৱা নাই ছ'চিয়েল মিডিয়া কেনেকৈ ইউজ কৰিব লাগে বা ডিজিটেলাইজেশ্যনত তাত কথা ক'লে নহ'ব। তো মানুহক শিক্ষা প্ৰদান কৰক, লিটাৰেট এডুকেশ্যন প্ৰভাইড কৰক মানুহক, যাতে শিক্ষা ব্যৱস্থাত মানুহে গম পায় যে এনেকুৱা ধৰণৰ মূল্যবোধ বা নীতিগত শিক্ষাৰ প্ৰতি মানুহ আকৰ্ষিত হয়। তেনেকুৱা ধৰণৰ কাৰিকুলাম আপোনালোকে ইনক্লুড কৰক আপোনালোকৰ চিলেবাছত। আপোনালোকে সৰুৰ পৰা মানুহক আপোনালোকে তাত গাইড কৰক যে এনেকুৱা ধৰণৰ ঘটনা কৰাৰ আগত নিজে যাতে এটা চিটিজেনশ্বিপ হিচাপে নিজে চালি জাৰি চাব পাৰে। এনেকুৱা ধৰণৰ ঘটনা কৰাৰ আগত নিজে এনালাইচিছ কৰিব পৰা পাৱাৰ নিজৰ মাইণ্ডত আহে। তো সেইবিলাক এডুকেশ্যনত আপোনালোকে গুৰুত্ব দিয়ক। ডিজিটেলাইজেশ্যন কৰি এনে লাভ নাই। ডিজিটেলাইজেশ্যন এতিয়াও অসমত কৰিব পৰা হোৱা নাই কমপ্লিটলি ডিজিটেল। আপোনালোকে যিমান কি তাত আপোনালোকে ইনিচিয়েটিভ নলওক, ডিজিটেলাইজেশ্যন অসমত কমপ্লিটলি হ'ব পৰা এটা এতিয়ালৈকে স্কোপ এটা হোৱা নাই। তো আপোনালোকে লিটাৰেট শিক্ষা প্ৰদান কৰক, মানুহে যাতে নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা সহজতে পাই যায়, সেনেকুৱা ধৰণৰ আপোনালোকে চিলেবাছ তাত ইনক্লুড কৰক। তো এইটোৱে আছিল আজি মই যোৱাকালি পৰহি যি ঘটনা সংঘটিত হৈ গ'ল কাৰ্বি আংলঙত, তাৰ ওপৰতে মই কিছুমান কথা ক'বলৈ মই ইচ্ছা প্ৰকাশ কৰিলোঁ। এইটো মোৰ ব্যক্তিগত মতামত, ইয়াক মই কোনো ধৰণৰ তাত একো ইনভলভমেণ্ট মই ৰাখিব খোজা নাই। তো থেংক ইউ ভেৰি মাছ।